নমস্কাৰ, মই সংগীতা ঠাকুৰীয়া, বালাবাৰী হাই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষয়িত্ৰী আৰু মঙলদৈৰ বাসিন্দা। আজি মোক এই ৱেলফেয়াৰ দৰং নামৰ ফেচবুক পেজটিয়ে এটা বিষয়ৰ ওপৰত অকণমান আলোচনা কৰিবলৈ কৈছিলে। তাৰ বাবে মই আজি এই পেজটোৰ জৰিয়তে লাইভত আহিছোঁ। তাৰ বাবে ৱেলফেয়াৰ দৰঙৰ সমূহ সদস্য আৰু কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক ইয়ালৈ মাতি অনাৰ বাবে, বিশেষকৈ নেহৰু ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচাৰ ডক্টৰ ইফতিকাৰ হুছেইন দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু শিক্ষাগুৰু তথা এই লাইভ ভিডিঅ'টি চাই থকা সমূহ দৰ্শকক মোৰ সম্ভাষণ জনাইছোঁ আৰু আজিৰ আলোচনাৰ বিষয়লৈ মই আগবাঢ়িছোঁ। আজি মোক যিটো বিষয় দিয়া হৈছিলে সেইটো বিষয় হৈছে ৰসায়ন বিজ্ঞান, আমাৰ চাৰিওফালে থকা পদাৰ্থৰ গঠন। এতিয়া এই বিষয়টোলৈ যোৱাৰ আগতে মই অকণমান বিজ্ঞান কি বা ৰসায়ন বিজ্ঞান কি ইয়াৰ ওপৰত অকণমান কথা ক'বলৈ ওলাইছোঁ ছাত্ৰ ছাত্ৰীসকল। এতিয়াৰ পৰা মই ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিয়ে কথাখিনি কওঁ, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই আলোচনাটো আগবঢ়োৱা হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞান বিষয়টো আচলতে সকলো ছাত্ৰ ছাত্ৰীয়ে খুব টান বিষয় বুলি ভাবে, কিন্তু তেনেকুৱা একো নহয়। বিজ্ঞান বিষয়টো খুবেই সহজ আৰু খালি মাত্ৰ ছিষ্টেমেটিকেলি পঢ়িব লাগে বা খৰচি মাৰি বিজ্ঞান বিষয়টো পঢ়া উচিত। তাৰ বাবে আমি যদি বিষয় এটা পঢ়িবলৈ গৈছোঁ, বিজ্ঞাননো কি আমি জানিব লাগিব। বিষয়টো মানে কি আমি জানিব লাগিব। বিজ্ঞান মানে হৈছে আমাৰ চাৰিওফালৰ যিবিলাক আমাৰ বস্তু, সেইবিলাকক আমি ছিষ্টেমেটিক ষ্টাডি, পৰ্যায়ক্ৰমে আমি ষ্টাডি কৰিম। কিহৰ দ্বাৰা? অবজাৰভেশ্যন এণ্ড এক্সপেৰিমেণ্টেশ্যন। তাৰমানে আমি দেখি শুনি বা আমি কিছুমান পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা আমি অবজাৰ্ভ কৰি আমি যিটো ষ্টাডি কৰিম সেইটোৱে হ'ল বিজ্ঞান। আৰু এই বিজ্ঞানৰেই ভাগ হৈছে এটা ৰসায়ন বিজ্ঞান। ৰসায়ন বিজ্ঞাননো কি? ৰসায়ন বিজ্ঞানে আমাৰ চাৰিওফালে যিমানবোৰ পদাৰ্থ থাকে আচলতে সেই পদাৰ্থসমূহৰ গঠন, কেনেকৈনো গঠন হৈছে বা সেই পদাৰ্থসমূহৰ প্ৰপাৰ্টিজ, ধৰ্মসমূহ আৰু পদাৰ্থৰ যিবিলাক এলিমেণ্টাৰী ফৰ্ম থাকে তাৰ বিষয়ে ষ্টাডি কৰে। আৰু কিছুমান কেমিকেল, এই আমাৰ চাৰিওফালৰ পৰিৱেশত কিছুমান কেমিকেল ৰিয়েকশ্যন হয়, যিবিলাক ৰাসায়নিক বিক্ৰিয়া, তাৰ বিষয়েও আমাৰ ৰসায়ন বিজ্ঞানে কি কৰে? ষ্টাডি কৰে। এইখিনিতে মই ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান, কেমেষ্ট্ৰি আৰু ফিজিক্সৰ মাজত ডিফাৰেঞ্চটোনো কি ছাত্ৰ ছাত্ৰীসকলে সেইটো তোমালোকে জানা উচিত। কাৰণ আমি ফিজিক্সো পঢ়িব লাগিব, কেমেষ্ট্ৰিও পঢ়িব লাগিব, বায়'লজিও পঢ়াব লাগিব। কেমেষ্ট্ৰি যে পঢ়িছোঁ বা কেমেষ্ট্ৰিৰ লগত ফিজিক্সৰ ডিফাৰেঞ্চটো কি সেই কথাটো আমি জানিব লাগিব। ফিজিক্স হ'ল আমাৰ চাৰিওফালৰ ইউনিভাৰ্চৰ যিবিলাক বস্তু, সেইবিলাকৰ আমাৰ কি হয়? আমি খুব ফাণ্ডামেণ্টেল ৱেত ষ্টাডি কৰা। আমি বিভিন্ন চাৰিওফালৰ বস্তুবিলাকৰ আমি কিছুমান ডাটা কালেক্ট কৰিম আৰু যিবিলাক তাৰে সেই বেছিক কিছুমান প্ৰিন্সিপল উদ্ভাৱন কৰি আমি পঢ়ি যোৱাতে হ'ল ফিজিক্স, বা বেছিক যিবিলাক মেথমেটিকেল লজ আমাৰ ইউনিভাৰ্ছে ফ'ল' কৰে সেইটোৱে হ'ল ফিজিক্স। আনহাতে কেমেষ্ট্ৰিয়ে কি কৰে? যিবিলাক আমাৰ চাৰিওফালে কেমিকেল চেঞ্জ অকাৰ হয়, যিবিলাক কিছুমান ইটো বস্তুৰ লগত সিটো লগ লাগি এটা চেঞ্জ হ'ল, এনেকুৱা ধৰণৰ বস্তুবিলাক যিটো ব্ৰাঞ্চে আমাৰ ষ্টাডি কৰে সেইটো হ'ল কেমেষ্ট্ৰি। গতিকে আমাৰ ৰসায়ন বিজ্ঞান যিকোনো এটা বিষয় পঢ়াৰ আগতে বিষয়টোৱেনো কি বুজাব খুজিছে সেই ধাৰণাটো থকা খুবেই দৰকাৰ। সেইকাৰণে এইখিনি কথা কৈ ল'লোঁ। এতিয়া আমাৰ যিখিনি মূল বিষয়, সেই বিষয়টোলৈ আহিছোঁ। আমাৰ মূল বিষয়টো হৈছে আমাৰ চাৰিওফালে থকা পদাৰ্থসমূহৰ গঠন।
বিভিন্ন আকাৰ আকৃতি ৰূপ বিভিন্ন ৰং বিভিন্ন বস্তু আমি দেখিবলৈ পাওঁ যেনেকুৱা আমি বালি আছে আমাৰ শিল ইটা আমি খোৱা খাদ্য আমি পেনটো আমাৰ মেডিচিন শিলগুটি পানী এই সকলোবিলাক আচলতে কি হয় এইবোৰ সকলোবিলাক পদাৰ্থৰ যিটো বস্তুৰ দ্বাৰা গঠিত সেই বস্তুটোকে আমি কি বুলি কওঁ পদাৰ্থৰ দ্বাৰা গঠিত এই পদাৰ্থবোৰ আকৌ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান কণিকাৰ দ্বাৰা গঠিত যিবোৰ আমি খালী চকুৰে আমি দেখা নাপাওঁ আৰু এই কণিকাবোৰৰ মাজত খুব কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱধান আছে আচলতে এতিয়া আমি যদি এই পদাৰ্থৰ মাজত যে ক্ষুদ্ৰ ব্যৱধান আছে এইটো আমি এটা খুব ঘৰতে আমি সহজতে আমি এটা পৰীক্ষাৰ দ্বাৰা আমি কৰিব পাৰোঁ আমি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰা এটা আইনাৰ গ্লাছ এটা লৈ তাতে আধালে আমি পানী ভৰালোঁ পানী ভৰাই তাতে নিমখ এচামুচ দুচামুচকৈ আমি মিলাই পেলাই আমি ঘুটি ঘুটি গৈ থাকিলে কিছু সময় পিছত আমি দেখিম নিমখখিনি মিলি গৈছে গোটেই নিমখখিনি নোহোৱা হৈ গৈছে কিন্তু আমি এটা বস্তু মন কৰিম যে আমি যে এক্সট্ৰা বস্তু এটা এড কৰিলোঁ কিন্তু তথাপিও কিন্তু আমাৰ যিটো পানীৰ লেভেল সেইটো কিন্তু ওপৰলৈ উঠি যোৱা নাই যদিও আমি এক্সট্ৰা বস্তু এটা এড কৰিছোঁ আমি সেই পানীৰ লেভেলটো আমাৰ একেই আছে তাৰমানে আমি ইয়াৰ দ্বাৰা কি বুজিম যে নিমখৰ কণিকাবিলাক আচলতে ক'লৈ গ'ল নিমখৰ কণিকাবিলাক আচলতে পানীৰ পৰমাণুৰ যিবিলাক খালী জাগা আছিলে তাতে সোমাই গ'ল সেইকাৰণে পানীৰ লেভেলটোৰ কোনো তাৰতম্য হোৱা দেখা নগ'ল পদাৰ্থৰ কণিকা এই পৰমাণুৰ পদাৰ্থৰ কণিকাবিলাকে ইটোৱে সিটোৰ লগত নিজে নিজে মিহলি হয় আৰু আনবিধ এটাৰ মাজত সোমাই পৰে এইদৰে এবিধ পদাৰ্থৰ কণিকা আনবিধ পদাৰ্থৰ কণিকাৰ মাজত সোমাই যোৱাকে আমি কি বুলি কওঁ ব্যাপন বুলি কোৱা হয় আৰু এই পদাৰ্থৰ যিবিলাক সৰু সৰু কণিকা আছে তাৰ মাজত যথেষ্ট আকৰ্ষণী শক্তি এটা আছে প্ৰথম ভাৰতীয় এই পদাৰ্থৰ কণিকাবিলাকনো প্ৰথমতে কোনে উলিয়াইছিল সেইটো আমি জনা উচিত প্ৰথম ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে পদাৰ্থ এটা ভাঙি গৈ থাকোঁ আমি তেখেতে উলিয়াইছিল যে তেতিয়াহ'লে আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা পাম আৰু এইবিলাককে আমাৰ তেওঁ কি নাম দিছিলে পৰমাণু তাৰমানে আমি যদি পদাৰ্থ এটা আমি ভাঙি গৈ থাকোঁ লাহে লাহে আমি এনেকৈ ভাঙি গৈ থাকোঁ এটা সময়ত আমাৰ এনেকুৱা হ'ব যে ইমানেই ক্ষুদ্ৰ কণিকা এটা পাম সেই ক্ষুদ্ৰ কণিকাটো আমি ভাঙিব নোৱাৰা হৈ যাম তাতকৈ আৰু ক্ষুদ্ৰ কৰিব নোৱাৰি এই কণিকাসমূহকে কি বুলি কোৱা হয় এই যিহেতু ইয়াক আৰু অধিক বিভাজন সম্ভৱ নহয় ইয়াকে কি বুলি কোৱা হৈছিলে তেওঁ পৰমাণু নাম দিছিলে সমসাময়িক আৰু এজন গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছেও এই কণিকাসমূহৰ তেওঁ কি কৰিছিলে এটম নাম দিছিলে এই পদাৰ্থৰ কণিকাসমূহ হ'ল আচলতে পৰমাণুসমূহ হ'ল পদাৰ্থৰ প্ৰাথমিক একোটা গোট যেনেকুৱা আমি এই প্ৰাথমিক গোটটো আমি বুজিবলৈ আমি এটা উদাহৰণ ল'ব পাৰোঁ যেনেকুৱা আমাৰ প্ৰকাণ্ড বিল্ডিং এটা আমি কি কৰোঁ ইটা কিছুমানেদি বান্ধোঁ এটা ইটা দুটা ইটা এনেকৈ আমি ইটাৰ কিছুমান থোপেদি বান্ধি যাওঁ অট্টালিকাটোৰ প্ৰাথমিক গোটটো হ'ল ইটা ঠিক তেনেকৈ পদাৰ্থৰ প্ৰাথমিক গোটটো হ'ল পৰমাণু আৰু এই পৰমাণুসমূহ নিচেই সৰু তাৰপিছতে আমি আহিম অণু কি দুটা বা ততোধিক পৰমাণু লগ হৈ পেলাই কি হয় অণু হয় পৰমাণুৰ পিছতে নেক্সট আমাৰ গোটটো হ'ল এটা পদাৰ্থৰ অণু আৰু এটা মৌল বা এটা যৌগত কি হয় মৌল বা যৌগ এটাৰ যিবিলাক ধৰ্ম সেই ধৰ্মবিলাক এটা অণুৱে দেখায় এটা অণুৱে মৌল এটা যৌগৰ প্ৰত্যেকটো ধৰ্মই প্ৰদৰ্শন কৰিব পাৰে মই অকণমান বেছিক যিবিলাক ৰসায়ন বিজ্ঞানৰ ধাৰণা ছাত্ৰ ছাত্ৰীসকল তোমালোকক সেইখিনি অকণমান তোমালোকে হয়তো কিছু জানা কিন্তু তথাপি মই অকণমান আওৰাই দিছোঁ যাতে ৰসায়ন বিজ্ঞান পঢ়িবলৈ সহজ হয় এই ধাৰণাসমূহ নাথাকিলে কিন্তু ৰসায়ন বিজ্ঞান পঢ়িবলৈ টান
এইখিনি একদম বেছিক কনচেপ্ট, এইখিনি কনচেপ্ট থাকিলে ৰসায়ন বিজ্ঞান পঢ়িবলৈ সহজ হ'ব। আমাৰ যদি অণুৰ ধাৰণা নাথাকে, পৰমাণুৰ ধাৰণা নাথাকে, মৌলৰ ধাৰণা নাথাকে, তেতিয়াহ'লে আমাৰ যিবিলাক পৰৱৰ্তী আমাৰ বিষয় চেপ্টাৰ আছে সেইবোৰ পঢ়িবলৈ আমাৰ জটিল হ'ব। সেইকাৰণে সহজকৈ যাতে মই অকণমান ভিতৰৰ পৰা বস্তুখিনি আলোচনা কৰিছোঁ। তাৰপিছতে আমাৰ আহিল মৌলবিলাক হ'ল, মৌল মানে হ'ল পিয়'ৰ ছাবষ্টেঞ্চ, যিবোৰ কোনো কেমিকেল প্ৰচেছৰ দ্বাৰা আমি ভাঙিব নোৱাৰোঁ। আৰু এতিয়ালৈকে 114টা মৌল পোৱা গৈছে। মৌল এটাৰ আকৌ যিবিলাক অণু সেইবিলাক কি হয়, একে ধৰণৰ পৰমাণুৰে গঠিত। এটা মৌলত বহুত পৰমাণু থাকিব পাৰে, কিন্তু আৰ্গন, তাৰপিছত হিলিয়াম, আৰ্গনৰ সংকেত, আৰ্গন, হিলিয়াম, এইবিলাকৰ কি হ'ল, এইবিলাকৰ মৌলৰ অণু মাত্ৰ পৰমাণু দি গঠিত। কিন্তু অধাতুবিলাকৰ ক্ষেত্ৰত আকৌ তেনেকুৱা নহয়। উদাহৰণস্বৰূপে আমি যদি অক্সিজেনৰ অণু এটা লওঁ, অক্সিজেনটো আমি তোমালোকে মন কৰিবা, সদায় আমি সংকেত, যিটো ৰাসায়নিক সংকেত, সেইটো O2 হিচাপে লিখোঁ, কাৰণ অক্সিজেনৰ এটা অণুত 2টা পৰমাণু থাকে। ইয়াক সেইকাৰণে দ্বিপাৰমাণৱিক বুলি কোৱা হয়। অণু এটা যিমান সংখ্যক পৰমাণু দি গঠিত, তাক অণুটোৰ কি বুলি কোৱা হয়, পাৰমাণৱিকতা, এটমিচিটি। মই ইংলিছ টাৰ্মবিলাক এইকাৰণে কৈ গৈছোঁ, এইটো এটা আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মানে খুব পিছত যায়। যেতিয়া আমি অসমীয়া মিডিয়ামত পঢ়ি থাকোঁ, ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছোঁ, অসমীয়া মিডিয়ামত যেতিয়া আমি পঢ়ি থাকোঁ, আমি ইংলিছ যিবিলাক আমাৰ ব্ৰেকেটত পাঠ্যপুথিটো আমাৰ দিয়া থাকে, ইংলিছ টাৰ্মবিলাক, সেইবিলাক লগে লগে পঢ়ি যাব লাগে, কাৰণ পিছত যায় আমাৰ খুব অসুবিধা হয়। আচলতে যেতিয়া হায়াৰ ক্লাছত আমি যাম, তেতিয়া কি হ'ব, তোমালোকৰ এইটো অসমীয়াতহে পঢ়িলোঁ, আমাৰ ইংলিছ টাৰ্মটো কি আছিলে, এই বস্তুটো অসুবিধা হয়। কিন্তু আমি যদি এতিয়াৰ পৰা লগে লগে ইংলিছ টাৰ্মবিলাক দিয়া থাকে পাঠ্যপুথিত, আমি যদি লগে লগে শিকি যাওঁ, আমাৰ অসুবিধাটো নহয়। সেইকাৰণে ইংলিছ টাৰ্মটো জনা খুবেই দৰকাৰ। যৌগৰ অণু, তাৰপিছত আমি চাম যৌগৰ অণু, বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠিত হয়। বেলেগ বেলেগ মৌলৰ পৰমাণু যৌগৰ অণু কেতিয়া হয়, নিৰ্দিষ্ট এটা অনুপাতত হৈহে হ'ব লাগিব। কিন্তু আমি যেনে তেনে মিক্স কৰি দিব আমি নোৱাৰোঁ, এটা অনুপাতত। এটা উদাহৰণ লৈছোঁ, যেনেকুৱা পানীৰ অণু, পানীৰ কি থাকে, হাইড্ৰজেন, সংকেত হ'ল H2O। হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাতটো H⁻² অক্সিজেন সদায় 1:8। হাইড্ৰজেন এটা থাকিলে অক্সিজেন 8টা থাকিব। ঠিক তেনেকৈ কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু অক্সিজেনৰ অনুপাত হ'ল 3:8। তাৰমানে নিৰ্দিষ্ট এটা অনুপাততহে আমাৰ যৌগৰ অণু এটা আমাৰ গঠন হ'ব পাৰে। এইখিনিলে আমি পৰমাণু, অণু, মৌল, যৌগৰ কিছু ধাৰণা আমি দিলোঁ। ইমান কম সময়ত ইমান বিশদভাৱে আলোচনা কৰাটো ইমান সম্ভৱ নহয়, তথাপিও এতিয়া আমি চাম পৰমাণু। যিহেতু পদাৰ্থবিলাক পৰমাণুৱেদি গঠিত, পৰমাণু এটাৰ ভিতৰতনো কি কি থাকে? পৰমাণু এটাৰ ভিতৰত 3টা বেছিক পাৰ্টিকল থাকে। সেইটো হ'ল প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন। এটা পৰমাণুত প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন নামৰ 3টা কণা থাকে। প্ৰটন আৰু নিউট্ৰনে ইয়াতে প্ৰটন আৰু নিউট্ৰন, এই নিউক্লিয়াছ মানে হ'ল পৰমাণু এটাৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটোত প্ৰটন আৰু নিউট্ৰন থাকিব, আৰু ইলেক্ট্ৰনবিলাক ইয়াৰ চাৰিওফালে এনেকৈ থাকে।
নিউক্লিয়াছত নহয় পৰমাণুটোৰ বাহিৰৰ ফালে থাকে প্ৰটনবিলাক সদায় হ'ল পজিটিভলি চাৰ্জ পাৰ্টিকল আৰু নিউট্ৰনবিলাকৰ কোনো চাৰ্জ নাই আৰু ইলেক্ট্ৰনবিলাক হ'ল আমাৰ নিগেটিভলি চাৰ্জ আমি যদি হাইড্ৰোজেন এটমৰ কথা কওঁ হাইড্ৰোজেন এটমত কিন্তু নিউট্ৰন নাথাকে বাকি সববিলাক মৌলতে প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন থাকে কিন্তু অকল হাইড্ৰোজেনত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকে এটা যদি আমি পৰমাণুৰ ভৰৰ কথা আমি এটা পৰমাণুৰ ভৰনো কিমান সেইটো যদি আমি গণিব যাওঁ তেতিয়াহ'লে কিন্তু এই যে প্ৰটন আৰু নিউট্ৰনৰ যিটো টোটেল ভৰ সেইটোকে কি বুলি কোৱা হয় পাৰমাণৱিক ভৰ ইলেক্ট্ৰনৰ ভৰটো কাউণ্ট নহয় কাৰণ ইলেক্ট্ৰনৰ ভৰটো বহুত নগণ্য আচলতে সেইকাৰণে ইলেক্ট্ৰনৰ ভৰটো কাউণ্ট কৰা নাযায় আমি এটা এক্সাম্পল আচলতে দিলে ভাল হ'ব মানে কেনেকৈ থাকে এটা আমি কাৰ্বন এটম লৈছোঁ কাৰ্বন এটম লৈছোঁ ইয়াতে আমাৰ 6টা নিউক্লিয়াছটোত আমাৰ থাকিব 6টা প্ৰটন আৰু 6টা নিউট্ৰন আৰু এই 6টা ইলেক্ট্ৰন কেনেকৈ থাকিব প্ৰথম ইলেক্ট্ৰনবিলাক আকৌ বিভিন্ন চেলত থাকে তাৰমানে এই প্ৰথম চেলটোত কাৰ্বন 6 গতিকে প্ৰথমটোত থাকিব 2টা ইলেক্ট্ৰন তাৰপিছত থাকিব 4টা ইলেক্ট্ৰন এনেকৈ এতিয়া এই আমি এটা প্ৰশ্ন হ'ব ছাত্ৰ ছাত্ৰীসকল যে ইলেক্ট্ৰনবিলাকনো প্ৰথমত 2টা পিছত 4টা কাৰ্বনৰ 6টা ইলেক্ট্ৰনৰ কিয় এনেকৈ থাকিলে তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে টুৱাইছ এন স্কুৱেৰ টুৱাইছ এন স্কুৱেৰ ফৰ্মুলাত ইলেক্ট্ৰনবিলাক কি হয় সজ্জিত হৈ থাকে ইলেক্ট্ৰনবিলাক এনেকৈ এই এন ইজ ইকুৱেল টু যিমান হ'ব 1 এইটো প্ৰথম চেল 2 3 1 2 3 এনেকৈ সজ্জিত হৈ থাকিব আৰু এন কে এল এম এনেকুৱা চেলবিলাকৰ নাম দিয়া হৈছে তাৰমানে এন ইজ ইকুৱেল টু 1 তাৰমানে 2 ইনটু 1 স্কুৱেৰ তাৰমানে প্ৰথম চেলত আমাৰ 2টা ইলেক্ট্ৰনহে থাকিব পাৰিব এতিয়া দ্বিতীয় চেলটো আমাৰ 2 ইনটু 2 স্কুৱেৰ দ্বিতীয় চেলত আমাৰ সৰ্বাধিক 8টা ইলেক্ট্ৰনহে আমাৰ থাকিব পাৰিব তাৰপিছত 2 ইনটু 3 স্কুৱেৰ 18 তাৰ পিছৰ চেলটোত সৰ্বাধিক 18টাহে ইলেক্ট্ৰন থাকিব তাৰমানে ইলেক্ট্ৰনৰ যিমান ইলেক্ট্ৰন থাকে পৰমাণু এটা সেই ইলেক্ট্ৰনটো প্ৰথম চেলত যেতিয়া কমপ্লিট হ'ব প্ৰথম চেলটোত 2টা তাৰ পিছতহে নেক্সট চেলটোলৈ যাব তাৰ পিছতহে নেক্সট চেলটোলৈ আমাৰ যাব এটা এক্সাম্পল দেখাই দিলে ছাত্ৰ ছাত্ৰীসকলে বুজাত সহায় হ'ব নাইট্ৰজেন 7টা ইলেক্ট্ৰন থাকে গতিকে প্ৰথম চেলত কেইটা থাকিব 2টা যেহেতু টুৱাইছ এন স্কুৱেৰ ফৰ্মুলাত আমাৰ সজ্জিত হৈ থাকে প্ৰথম চেলত 2টা থাকিব তাৰপিছত আমাৰ বাকী থাকিল কেইটা 5টা গতিকে 5টা ইলেক্ট্ৰন আমাৰ থাকিব যিবোৰ মৌলৰ বহিৰাতম কক্ষত 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে সেইবিলাকে কোনো ধৰণৰ বিক্ৰিয়া দেখুৱাবলৈ সিহঁতে ইচ্ছা নকৰে কম সক্ৰিয় হয় আৰু সেইকাৰণে সেইবোৰক যোজন ক্ষমতা শূন্য যোজন ক্ষমতা এটা আহে যোজন মানে কিমান আমি যোজ্যতা যোজন ক্ষমতা বা যোজ্যতা মানে হ'ল আমি বেলেগ এটা মৌলৰ লগত বিক্ৰিয়া কৰাৰ যিটো প্ৰৱণতা আচলতে এতিয়া
নাইট্ৰজেনৰ ক্ষেত্ৰত N725 ই সদায় কি হয় যে সকলো মৌলয়ে এটা ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবলৈ চেষ্টা কৰে তাৰমানে স্থিৰ ইলেক্ট্ৰনীয় বিন্যাস আৰু স্থিৰ ইলেক্ট্ৰনীয় বিন্যাসটো হৈছে বাহিৰতম কক্ষত 8টা কৰিবলৈ আমাৰ চেষ্টা কৰে সেইকাৰণে নাইট্ৰজেনৰ সদায় এটা নাইট্ৰজেন ইয়াৰ 5টা আছে এই যে দুটা নাইট্ৰজেনে এই ইয়াৰো 5টা আৰু ইয়াৰো 5টা ইহঁতে যিহেতু সদায় এটা স্থিৰ ইলেক্ট্ৰনীয় বিন্যাস তাৰমানে ইহঁতৰ বহিৰতম কক্ষত ইহঁতে 8টা ইলেক্ট্ৰন পাবলৈ ইচ্ছা কৰে সেইকাৰণে ইহঁতে কি কৰিলে ইয়াৰো 3টা ইলেক্ট্ৰন আৰু ইয়াৰো 3টা ইলেক্ট্ৰন ইহঁতে কি কৰিলে শ্বেয়াৰ কৰিলে বা ভাগ বতৰা কৰি ইউ ষ্টেবল হ'ল ইউ ষ্টেবল হ'ল আৰু ইহঁতৰ মাজত কি বন্ড ফৰ্ম হ'ল ত্ৰিবান্ধনী ফৰ্ম ত্ৰিবান্ধনী তেনেকৈ অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেনে দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰে দ্বিবান্ধনীৰ সৃষ্টি হয় এনেকৈ যোজ্যতাৰ কথাটো অকণমান আগতে কৈছিলোৱে যোজ্যতাৰ কথাটো মানে মৌলতাৰ যোজন ক্ষমতাকে আচলতে যোজ্যতা বুলি এতিয়া আমি নবল গেছ যিবিলাকৰ কথা কৈছোঁ নবল গেছ 6টা হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন আৰু ৰেডন সিহঁতৰ কি হয় বহিৰতম কক্ষত সদায় 8টা ইলেক্ট্ৰন সিহঁতৰ ফিল আপ হৈ থাকে আৰু এই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে শেষৰ বৰ্গটোত ইহঁতক স্থান দিয়া হৈছে ইহঁতে সক্ৰিয়তা খুবেই কম যিহেতু ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো ইহঁতে ইলেক্ট্ৰন দিবও নোখোজে বা ইলেক্ট্ৰন ল'বও নোখোজে ইহঁতে সদায় ষ্টেবল হৈ থাকিব খোজে গতিকে ইহঁতৰ সক্ৰিয়তা কম আৰু এটা আমি এতিয়া দেখাব পাৰোঁ পানীৰ অণুৰ গঠন কেনেকৈ হয় পানীৰ অণুটোৰ গঠনো আমি চাব পাৰোঁ অক্সিজেনৰ 8টা 2 6 ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ল 2 6 পানীটোত H2O অক্সিজেনৰ বহিৰতম কক্ষত কেইটা থাকে 6টা 6টা ইলেক্ট্ৰন থাকে আৰু হাইড্ৰজেনৰ এটা গতিকে ই যদি আৰু দুটা ইলেক্ট্ৰন যদি পায় ই এটা ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাব গতিকে ই হাইড্ৰজেনৰ লগত বন্ড ফৰ্ম কৰি পেলাই কি হয় এটা ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন পাবলৈ চেষ্টা কৰে আৰু তেতিয়া এই ৱাটাৰ অণুটো গঠন ৱাটাৰ এটা মলিকুল গঠন হয় আৰু এই শেপটো এনেকুৱা 104.5 ডিগ্ৰী এংগলত এই ৱাটাৰ অণুবিলাক ফৰ্ম কৰি থাকে আমি আৰু এটা এক্সাম্পল লৈছোঁ আমাৰ একদম আমি সদায় ইউজ কৰি থাকোঁ আমাৰ যে ৰসায়ন বিজ্ঞানত আমি যে ভাবোঁ ইছৰাম এইবিলাক কি পানীনো কেনেকুৱা ছ'ডিয়াম ক্লৰাইড কি বস্তু আচলতে একো নহয় আমি সদায় ব্যৱহাৰ কৰি থকা নিমখটো আমাৰ ৰাসায়নিক সংকেত হৈছে ছ'ডিয়াম ক্লৰাইড ছ'ডিয়ামৰ ইলেক্ট্ৰনিক 11টা ইলেক্ট্ৰন থাকে 281 ক্লৰিনৰ 70 287 এইটোত আমি দেখিছোঁ যে আগৰ কেইটাৰ নিচিনা নহয় আগতে কি হৈছিলে আগৰ যিকেইটা এক্সাম্পল দেখালোঁ তাতে ভাগ বতৰা কৰিছিলে কিন্তু ইয়াতে কি হৈছে ছ'ডিয়ামে যদি এটা ইলেক্ট্ৰন এই বহিৰতম কক্ষৰ যিটো এটা ইলেক্ট্ৰন আছে সেইটো যদি কিবাকৈ গুচাই দিব পাৰে তেতিয়াহ'লে ই ষ্টেবল হ'ব সদায় ই টুৱাইচ n² ফৰ্মুলাত সজ্জিত হৈ সম্ভ্ৰান্ত গেছৰ সজ্জাটো বা নবল গেছৰ সজ্জাটো পাবলৈ যিহেতু চেষ্টা কৰে গতিকে কি হ'ব এই এটা ইলেক্ট্ৰন যদি ই এৰি দিব পাৰে তেতিয়াহ'লে কি হ'ব ষ্টেবল হ'ব ঠিক তেনেকৈ ক্লৰিনৰ ক্ষেত্ৰত আকৌ 287 এনেকৈ ইলেক্ট্ৰনীয় বিন্যাসটো এইটো ইয়াত আকৌ কি লাগে এটা ইলেক্ট্ৰন লাগে গতিকে ই কি কৰিব ছ'ডিয়ামে এই এটা ইলেক্ট্ৰন ইয়াক
দি দিব আৰু ই কি কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এটা ইলেক্ট্ৰন দিয়াৰ লগে লগে সোডিয়াম কি হ'ব ধনাত্মক আধানেৰে আহিত হ'ব কাৰণ proton আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান proton হ'ল পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰন হ'ল নিগেটিভলি চাৰ্জ যেতিয়া এটা ইলেক্ট্ৰন আমাৰ গুচি যাব এই প্ৰটনৰ সংখ্যাটো বেছি হৈ যোৱাৰ লগে লগে ই ধনাত্মকভাৱে আহিত হ'ব ঠিক তেনেকে ইয়াতে যেহেতু ক্লোৰিনত 17টা ইলেক্ট্ৰন আৰু 17টা প্ৰটন আছিলে আমাৰ কি হ'ব এটা ইলেক্ট্ৰন যেতিয়া ই পাব ই ক্লোৰিন মাইনাছ আয়ন গঠিত হ'ব আৰু এনেকে ই কি কৰিব সোডিয়াম ক্লোৰাইড হৈ গঠন কৰিব তাৰমানে মৌলসমূহ লগ হৈ এটা যৌগ হওঁতে নিজৰ ইচ্ছামতে ইহঁতে মই ইটোৰ লগত লগ হওঁ সিটোৰ লগত লগ হওঁ সেনেকুৱা নহয় ইহঁতৰ দৰকাৰ অনুযায়ী তাৰমানে ইয়াত এটা ইলেক্ট্ৰনৰ দৰকাৰ আছে আৰু ইয়াত এটা ইলেক্ট্ৰন ই কি হ'ব ই যদি এৰি দিয়ে তেতিয়াহ'লে ই লাভ হ'ব গতিকে সেনেকে ই সোডিয়াম ক্লোৰাইড আমি যিটো খোৱা আমাৰ নিমখ এইটো ফৰ্ম হয় আৰু এইটো যিহেতু চাৰ্জ ফৰ্ম হয় সেইকাৰণে ইয়াক আয়নিক বন্ড বুলি কোৱা হয় আয়নীয় বান্ধনী এইখিনিৰে বোধহয় কিছু পৰিমাণে হ'লেও ছাত্ৰ ছাত্ৰীসকলে পৰমাণুৰ যি গঠন তাৰ ওপৰত অকণমান বুজি পাইছে এতিয়া আমি চাওঁ আমাৰ ডেইলি লাইফত আমাৰ কেমেষ্ট্ৰি কেনেকৈ থাকে আমাৰ ডেইলি লাইফত প্ৰত্যেকটো আমি যে ভাবোঁ যে অকল লেবৰেটৰীতহে কেমেষ্ট্ৰি ডাঙৰ ডাঙৰ কেমিকেলছ লৈ আমি বিকাৰত বা আমি ডাঙৰ আমি এচিড বা বেছ এইবিলাক লৈ আমি এক্সপেৰিমেণ্টটোহে কেমেষ্ট্ৰি আচলতে তেনেকুৱা কিন্তু নহয় আমাৰ ডে টু ডে লাইফত আমাৰ কেমেষ্ট্ৰি আমাৰ কি হৈ আছে আমাৰ ইউজ হৈ আছে যেনেকুৱা আমাৰ ৰাতিপুৱা শুই উঠিলোঁ আমি ব্ৰাছ কৰিলোঁ আমাৰ কোনটো কিহেদি ব্ৰাছ কৰোঁ টুথপেষ্টটো হ'ল কেলছিয়াম কাৰ্বনেট আৰু সোডিয়াম ফ্ল'ৰাইড ইয়াতো কেমেষ্ট্ৰি তাৰপিছত আমি যদি গছত যে আমি যে গছে যে আমাক খাদ্যৰ যোগান ধৰে এইটো আমি চবেই জানো সালোক সংশ্লেষণ বা ফটোচিন্থেসিস নামৰ এটা প্ৰক্ৰিয়াৰ দ্বাৰা হয় এই প্ৰক্ৰিয়াটো এটা আচলতে কমপ্লেক্স কেমিকেল ৰিয়েকশ্যন আচলতে এইটো এটা কেমিকেল ৰিয়েকশ্যন ঠিক তেনেকৈ বেকিং পাউডাৰ আমি কেক বনাওঁতে জানো আমি বেকিং পাউডাৰ দিওঁ সেইটো হ'ল সোডিয়াম বাইকাৰ্বনেট NaHCO3 সংকেত NaHCO3 সোডিয়াম বাইকাৰ্বনেট তাৰপিছত আমি যিবিলাক ডিটাৰজেণ্ট ইউজ কৰোঁ সেইবিলাকো কেমিকেলছ হয় মাউথ ৱাছ আমি যিবিলাক মাউথ ফ্ৰেছনাৰ ইউজ কৰোঁ মাউথ ৱাছ সেইবিলাক হাইড্ৰজেন পেৰক্সাইড সংকেত H2O2 হাইড্ৰজেন পেৰক্সাইড চুগাৰ আমি যিটো চেনি খাওঁ সেইটোক সুক্ৰ'জ তাৰ সংকেত হ'ল C12H22O11 এনেকুৱা গতিকে আমাৰ যে এটা মনত ছাত্ৰ ছাত্ৰীসকলৰ ধাৰণা সোমাই থাকে যে একদম কেমেষ্ট্ৰি কি বা আমি আচলতে ডে টু ডে লাইফত সেইবোৰ আমি ইউজ কৰি আছোঁ কেমেষ্ট্ৰি আৰু এটা কথা আমাৰ বডিতে আমাৰ মানুহৰ বডিতে হাজাৰ কেমিকেল ৰিয়েকশ্যন আমাৰ হৈ থাকে আচলতে এতিয়া আমি যে ডাইজেশ্যনত আমি যেতিয়া প্ৰথম খাদ্য খাওঁ তেতিয়া চেলাইভাৰ পৰা এটা এনজাইম নিঃসৰণ হয় সেইটোক কয় এমাইলেজ আৰু এমাইলেজে কি কৰে কাৰ্বহাইড্ৰেটটো ব্ৰেক কৰাত আমাৰ সহায় কৰে তাৰপিছত আমাৰ পিঁয়াজ কাটিলে আমি পাকঘৰত পিঁয়াজ কাটিলে গম পাম আমাৰ কি হয় চকুৰ পৰা আমাৰ পানী ওলায় সেই পানীটো আচলতে কি হয় সালফেনিক এচিড আচলতে নিৰ্গত হয় তাৰপিছত বেকিং সোডা আমি কিবা এটা আমি যদি কিবা পিঠা বনাইছোঁ মালপোৱা বনাইছোঁ বা কেক বনাইছোঁ আমি বেকিং সোডা দিয়াৰ লগে লগে কি হয় বস্তুটো ফুলি উঠে তাৰমানে কি তাতে কাৰ্বন ডাই অক্সাইড আচলতে ফৰ্ম হয় তাৰপিছত আমাৰ সোপ যে আমাৰ যি আমি গা ধোৱা সোপনিফিকেশ্যন নামৰ এটা পদ্ধতিৰ দ্বাৰা আমাৰ সোপ ফৰ্ম হয় লুট মামৰি ধৰা লুট যে মামৰে ধৰে সেইটো এটা কেমিকেল প্ৰচেছ আনকি আমাৰ যে সুখ দুখ বা
বিভিন্ন ইমোশনস আমাৰ হয়, সুখ দুখ আমাৰ আমি ভাল লাগিলে আমাৰ সুখ হয় বা আমি দুখ লাগিলে কান্দো বা আমি ৰিলেক্স যেতিয়া হওঁ, এইটো আচলতে এটা কেমিকেল ৰিয়েকশ্যন। আমাৰ ব্ৰেইনত এটা যেতিয়া আমাৰ সুখ হয় বা দুখ হয়, কেমিকেল মেছেঞ্জাৰে ব্ৰেইনত কি কৰে, নিউট্ৰ'ট্ৰেন্সমিশ্যন নামৰ এটা কেমিকেল কি কৰে, ৰিলিজ কৰে। তেতিয়া আমি গম পাওঁ যে এই নিউট্ৰ'ট্ৰেন্সমিশ্যনে আমাক জনাই দিয়ে যে আমাৰ সুখ লাগিছে, সুখ হৈছে বা আমাৰ দুখ লাগিছে বা আমি ৰিলেক্স ফিল কৰিছোঁ। গতিকে আমি দেখিলোঁ যে আমাৰ গোটেই সমস্ত বডিতে আমাৰ কি হ'ল, আমাৰ মানুহৰ দেহত আমাৰ গোটেই আচলতে কেমিকেল হাজাৰ হাজাৰ আমাৰ কেমিকেল প্ৰচেছ আমাৰ চলি থাকে। গতিকে ৰাসায়ন বিজ্ঞানটোক বাদ দি আমি চলিব নোৱাৰোঁ। আমাৰ দিনৰ প্ৰত্যেকটো আমি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি একদম ৰাতিলৈ আমাৰ কি হ'ব, আমাৰ কেমেষ্ট্ৰি আমাৰ জড়িত হৈ আছে, ৰাসায়ন বিজ্ঞান আমাৰ জড়িত হৈ আছে। আমি ৰাসায়ন বিজ্ঞান অবিহনে আমাৰ জীৱন ধাৰণ সহজ নহয়। এতিয়া ৰাসায়ন বিজ্ঞানে আমি জানিবই লাগিব। আৰু এটা কথা ছাত্ৰ ছাত্ৰীসকলক কওঁ, ৰাসায়ন বিজ্ঞান মোৰ এই আলোচনাটোত আচলতে এই কথাটো অন্তৰ্ভুক্ত কৰিব দিছিলে যে ৰাসায়ন বিজ্ঞানটো আমি কেনেকৈ সহজ উপায়েৰে পঢ়িব পাৰোঁ। প্ৰথম কথা হ'ল, ৰাসায়ন বিজ্ঞান আমি ছাত্ৰ ছাত্ৰীসকলৰ এটা ধাৰণা, ৰাসায়ন বিজ্ঞান মানে এটা খুব জটিল বিষয়, সেইটো নহয়। মই এতিয়া দেখালোৱে ডে টু ডে লাইফত আমি ৰাসায়ন বিজ্ঞান আমি ইউজ কৰি আছোঁ। গতিকে আমি যদি অকল পাঠ্যপুথিত নকৰি আমি কিছুমান যদি অলপ এক্সপেৰিমেণ্ট, আমি ঘৰত, আমি পাকঘৰত আছোঁ, আমি সৰু এটা এক্সপেৰিমেণ্ট, এইটোনো কিয় হ'ল, আমি যদি প্ৰশ্ন কিছুমান লৈ আমি সেইটো ছল্ভ কৰাৰ চেষ্টা কৰোঁ, আমি ডেইলি লাইফতে আমি কেমেষ্ট্ৰি আমি শিকি গৈ থাকিম। সেইটো খুবেই দৰকাৰী। আৰু ছায়েন্সৰ ক্ষেত্ৰত এক্সপেৰিমেণ্টেশ্যন খুবেই দৰকাৰী, অকল থিয়ৰিটিকেল হ'লে কেতিয়াও নহয়। তাৰপিছত ৰাসায়ন বিজ্ঞান শিকাৰ আৰু কিছুমান কৌশল মই ক'বলৈ ওলাইছোঁ। প্ৰথমটো কৌশল নহয়, ঠিক সকলো বিষয় খৰচি মাৰি পঢ়িব লাগে। ঠিক তেনেকৈ ৰাসায়ন বিজ্ঞানো আচলতে খুব খৰচি মাৰি পঢ়িব লাগে, তাৰমানে এদিনতে নহয়। এদিন আমি পৰীক্ষাৰ ওচৰত ইমানখিনি পঢ়ি দিলোঁ, সেনেকৈ নহয়। ৰাসায়ন বিজ্ঞানো খুব, আৰু এটা কথা, প্ৰত্যেকটো ক্লাছতে প্ৰত্যেকটো কনচেপ্ট ক্লিয়াৰ কৰি গৈ থাকিলেহে আচলতে ৰাসায়ন বিজ্ঞান শিকাটো সম্ভৱপৰ হয়। কাৰণ কোৰ্চবিলাক, কাৰিকুলামবিলাক এনেকৈ বনোৱা থাকে, এটা ক্লাছৰ লগত এটা ক্লাছৰ পঢ়াখিনি ৰিলেট হৈ থাকে। গতিকে যদি আমি আগৰ ক্লাছৰ পঢ়াখিনি আমি নাজানো, তেতিয়াহ'লে পিছৰ ক্লাছৰ পঢ়াখিনি আমাৰ খুবেই অসুবিধা হয় আচলতে। সেইকাৰণে যদি আমি কেতিয়াবা পাহৰিও যাওঁ, ৰাসায়ন বিজ্ঞান আমি এতিয়া ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছোঁ, যদি কিবা এটা পঢ়োঁতে আমি পাহৰি গৈছোঁ, তেতিয়াহ'লে আমি আগৰ কিতাপ মেলি পেলাই সেই কনফিউজনটো আমি দূৰ কৰিব লাগে। আৰু কিবা কনফিউজন থাকিলে কেতিয়াও সেই কনফিউজনটো হ'ব এইটো পিছত কৰিম সেনেকুৱা কেতিয়াও নহয়, লগে লগে সেই কনফিউজনটো দূৰ কৰিব লাগিব। কিতাপ চাই হওক, শিক্ষকক সুধি হওক, বা আজিকালি নেটত খুবেই এভেইলেবল হয় সকলো প্ৰশ্নৰ উত্তৰ। গতিকে কনফিউজনটো দূৰ কৰিব লাগিব। নহ'লে কি হ'ব, যেতিয়া মেট্ৰিক পৰীক্ষাৰ্থীসকলক কৈছোঁ, পৰীক্ষা হলত যেতিয়া বহিব, সেই কনফিউজনটো ভাবিম যে তোমালোকে ভাবিবা যে বস্তুটো মই ঠিকেই জানিছোঁ, কিন্তু সেই সৰু অকণমান কনফিউজনটো পৰীক্ষা হলত যায় দিগদাৰি দিব। আৰু কেমেষ্ট্ৰি, বাকী ছাবজেক্ট নকওঁ, ৰাসায়ন বিজ্ঞান এনেকুৱা এটা বিষয় যিটো পঢ়িব সহজ, কিন্তু পাহৰিবও কিন্তু বহুত সহজ। গতিকে পাহৰি গ'লে সেইকাৰণে আমাৰ কি লাগিব, ৰিপিটেশ্যন লাগিব। বস্তুবিলাক আমি খুব সঘনাই আমি ৰিপিট কৰি থাকিব লাগিব। তাৰ কাৰণে কিছুমান উপায় আমি ল'ব পাৰোঁ, যেনেকুৱা আমি এতিয়া পাৰমাণৱিক সংখ্যাবোৰেই কৈছোঁ। আমি যদি পঢ়া টেবুলৰ ৱালত আমি চাৰ্ট কিনিবও পায়, বা নিজে লিখি পেলাই মাৰিলে বেছি ভাল, নিজে লিখোঁতেও এটা অভ্যাস হয়। লিখি পেলাই যদি মাৰি লওঁ, বা পিৰিয়ডিক টেবুলখন আমি লিখি পেলাই যদি মাৰি লওঁ, আমি যে বেলেগ বিষয় হয়তো পঢ়ি আছোঁ, তাৰ মাজতে আমি কেতিয়াবা এনেকৈ অলপমান ৰিলেক্স কৰোঁ, আমি চালোঁ এনেকৈ, যে সদায় যে চাই থাকোঁতে আমাৰ মেমৰিত সেই বস্তুটো আহি যাব। মানে ৰাসায়ন বিজ্ঞান আচলতে এদিনৰ পঢ়িলে আয়ত্ত কৰিবলৈ অলপ অসুবিধা হয়। গতিকে কিন্তু সদায় যদি আমি একেটা, যেনেকৈ আমি এজন মানুহক এটা এক্সাম্পল দিছোঁ, যেনেকৈ তোমালোকে এজন যদি মানুহক নতুনকৈ লগ পোৱা, তেতিয়াহ'লে সেই মানুহজন পিছদিনাখন হয়তো পাহৰি যাবা, মনত নাথাকে। কিন্তু এজন মানুহ যেতিয়া আমি সদায় লগ পাই থাকিম, সেই মানুহজনৰ
আমাৰ সদায় ব্ৰেইনত কি হ'ব আমাৰ পাৰ্মানেণ্ট হ'ব আমি মনত ৰাখিম ঠিক তেনেকৈ ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰতো আমি কি কৰিম বস্তুসমূহ আমি পঢ়াসমূহ আমি ৰিপিটেশ্যন কৰি থাকিম বা আমি যিখিনি বস্তু টান পাইছোঁ আমি সেইখিনি সদায় পঢ়িম তেতিয়া সহজ হৈ আহিব আৰু এটা কথা আমাৰ এটা ছাত্ৰ ছাত্ৰীসকলক কৈ থওঁ যিকোনো এটা চেপ্টাৰ পঢ়োঁতে ৰাসায়ন বিজ্ঞানৰে হওক বা অন্য বিষয়ৰে হওক আমি পঢ়ি যাওঁতে যদি আমি কিবা এটা বিষয় আমি কনচেপ্ট এটা টান পালোঁ আমি ৰৈ দিব নালাগে ৰৈ দি পেলাই যদি আমি কিতাপখন জপাই থৈ দিওঁ তেতিয়াহ'লে সেইখিনিতে শেষ ৰৈ নিদি আমি গোটেইখিনি শেষলৈ আমি পঢ়ি যাব লাগে পঢ়ি গ'লে কি হ'ব আমাৰ আমি প্ৰথমবাৰ হয়তো 50% বুজি পাম তাৰপিছত আমি দ্বিতীয়বাৰ পঢ়িলোঁ দ্বিতীয়বাৰ হয়তো 70% বুজি পাম তাৰপিছত আমি তৃতীয়বাৰ পঢ়িলোঁ তৃতীয়বাৰত হয়তো আমি 100% আমি এই বিষয়টো আমাৰ আয়ত্ত হৈ যাব আৰু যেতিয়া আমাৰ গোটেই বিষয়খিনি আমাৰ আয়ত্তলৈ আহিব তেতিয়া আৰু ভাল তেতিয়া আৰু নতুন নতুন প্ৰশ্নৰ আমাৰ মনত উদ্ৰেক হ'ব যে এইটো কিয় হ'ল এইটো কিয় হ'ল এনেকৈ কিয় হ'ল এই অনুটো এইটোৰ লগত কিয় হ'ল গতিকে সেই প্ৰশ্নবোৰ বিচাৰি যেতিয়া আকৌ আমি প্ৰশ্নৰ উত্তৰ বিচাৰিম আমাৰ নলেজ গেইন হৈ থাকিব আমি আৰু বেছি জানি গৈ থাকিম গতিকে ৰসায়ন বিজ্ঞান পঢ়াৰ এইটো এটা পদ্ধতি মানে ৰিপিট কৰি কৰি বা একেটা বস্তুকে পঢ়ি বাৰে বাৰে পঢ়িলে যেতিয়া ক্লিয়াৰ হ'ব তাৰপিছত আৰু প্ৰশ্নবিলাক জানিব যেতিয়া আমি আগ্ৰহী হ'ম তেতিয়া ক্লিয়াৰ কনচেপ্ট হ'ব তেতিয়া পৰীক্ষাৰ আগত আচলতে নপঢ়িলেও হ'ব কনচেপ্টবিলাক যদি ক্লিয়াৰ থাকে মেট্ৰিক পৰীক্ষাৰ্থীসকলক কৈছোঁ কনচেপ্টবিলাক ক্লিয়াৰ থাকিলে পৰীক্ষাৰ আগত পঢ়িবই নালাগে সদায় যদি আমি অলপ অলপকৈ পঢ়ি যাওঁ আমাৰ পৰীক্ষাৰ সময়ত আমি পঢ়িব নালাগে কিন্তু আমি বেছিভাগেই আমি কি কৰোঁ যে মানে একদম পৰীক্ষাৰ আগলৈ থৈ দিওঁ পৰীক্ষাৰ আগত চব একেলগে পঢ়োঁ সেইটো নহয় সেনেকৈ কিন্তু ৰসায়ন বিজ্ঞান পঢ়িলে অলপ অসুবিধা হ'ব যেনেকুৱা এটা উদাহৰণ দিছোঁ এতিয়া বহুতবিলাক ধৰা কাপোৰ আছে অকণমান অচিজিলকৈ কাপোৰ থোৱা আছে আমি এটা আলমাৰীত ভৰাব লাগে আলমাৰীটোত ভৰাবলৈ আমি যদি নিয়াৰিকৈ একদম জাপি জুপি টাপি টুপি আমি আলমাৰীটোত ভৰাওঁ তেতিয়াহ'লে আলমাৰীটো ধুনীয়াকৈ ভৰি যাব কিন্তু আমি যদি একদম হেতা অপৰাকৈ ভাজ চাজ নকৰাকৈ এনেকৈ থ'ব খোজোঁ আলমাৰীটোত ভৰিবনে নভৰে বাৰে বাৰে কি হ'ব পৰি যাব ঠিক তেনেকৈ ব্ৰেইনৰ ক্ষেত্ৰতো একেই কথা যদি আমি বিজ্ঞান বা ৰসায়ন বিজ্ঞান এই বিষয়সমূহ কি হয় একেদিনতে আমি মূৰত সোমাব খোজোঁ সেইটো নহ'ব আমাৰ ব্ৰেইনৰ পৰা কি হ'ব ওলাই যাব আমাৰ মেমৰিত নাথাকিব সেই বস্তুটো গতিকে আমি কি হ'ব লাহে লাহে আমি পঢ়িব লাগিব আৰু এটা কথা আমি কিছুমান আমি টেকনিক আমি ল'ব পাৰোঁ ৰসায়ন বিজ্ঞানৰ মনত ৰখাৰ কাৰণে আমি নিজে কিছুমান টেকনিক উদ্ভাৱন কৰিব পাৰোঁ তাৰে এটা দুটা মই কৈ দিছোঁ যেনেকুৱা আমাৰ যদি পাৰমাণৱিক সংখ্যাসমূহ আমাৰ মনত নাথাকে পাৰমাণৱিক সংখ্যাবিলাক আমাৰ মনত থাকোঁতে দিগদাৰ হৈছে বা নাইট্ৰজেনৰ আমাৰ বা অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটো আমাৰ মনত নাই আমি বাৰে বাৰে আমি পাহৰি থাকোঁ অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটো যেতিয়া আমি কি কৰিব পাৰোঁ অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটোৰ যদি কোনোবা এজন তোমাৰ বন্ধু বা বান্ধৱীৰ যদি সেই ডেটতে জন্মদিন থাকে সেইটো যদি আমি ৰিলেট কৰি লওঁ এইটো অক্সিজেনৰ পাৰমাণৱিক সংখ্যাও এইটো এই বাৰ্থডেটো এইটো সেনেকৈ আমাৰ মনত ৰাখিবলৈ সুবিধা হ'ব এনেকৈ নিজে কিছুমান টেকনিক উদ্ভাৱন কৰিব পাৰা তোমালোকে আচলতে কি হয় আমাৰ যিবিলাক আচলতে আমাৰ যিবিলাক এক্সিষ্টিং মেমৰি আমাৰ আগৰ পৰা যিবিলাক মেমৰিত আছে তাৰ লগত যদি আমি নতুন কথাবিলাক আমি ৰিলেট কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ মেমৰিত সোমাবলৈ আচলতে আমাৰ সহজ হয় বা যিকোনো ফেক্টছৰ লগত যদি আমি ৰিলেট কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ মনত ৰাখিবলৈ সুবিধা হয় আচলতে এই কথাখিনি মই কিয় কৈছোঁ কেমেষ্ট্ৰিত বহুত হিউজ এমাউণ্ট এটা আমাৰ মনত ৰাখিব লগা হয় বিভিন্ন ৰাসায়নিক সংকেত বিভিন্ন কেমিকেল ৰিয়েকশ্যন বা তাতে কি এনজাইম ইউজ হ'ল কি কেটালিষ্ট ইউজ হ'ল বা পাৰমাণৱিক সংখ্যাসমূহ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি এনেকুৱা ধৰণৰ কেমেষ্ট্ৰিত অলপ মনত ৰাখিবলগীয়া বস্তু বহুত থাকে তাৰ কাৰণে কি কৰিব লাগিব আমাৰ অভ্যাসটো লাগিবই নিয়মীয়া অভ্যাস তাৰোপৰি আমাৰ কি লাগিব আমি এই যে কিছুমান টেকনিক ক'লোঁ এই টেকনিকসমূহ আমি উদ্ভাৱন কৰি নিজে ল'ব পাৰোঁ নিজৰ সুবিধা অনুযায়ী আমি এই টেকনিকসমূহ আমি ল'ব পাৰোঁ এতিয়া পাৰমাণৱিক সংখ্যাৰ ক্ষেত্ৰত কৈছোঁ হাইড্ৰজেন
হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন আহিল, তাৰপিছত অক্সিজেন, এনেকৈ আহিল। এইবিলাক ইয়াৰ 1, 2, 3, 4, 5, 6, 7, 8 পাৰমাণৱিক সংখ্যা। এইবিলাক একেদিনে প্ৰথমতে মনত নাথাকিব পাৰে, তাৰ কাৰণে আমি কিছুমান ফৰ্মুলা কৰিব পাৰোঁ। হাইড্ৰজেনটো আমি হা লিখিলোঁ, হি, লি, বে, ব, কা, এইটো না লিখিলোঁ, অ, হা, হি, লি, বে, ব, কা, না, অ। এইটো যদি আমি এনেকুৱাকৈ ক্ৰম অনুসাৰে মনত থাকিব পাৰোঁ, আমি পটককৈ কৈ দিব পাৰিম কোনটো পাৰমাণৱিক সংখ্যা কিমান। প্ৰথম অৱস্থাত কৈছোঁ, প্ৰথম অৱস্থাত যেতিয়া মনত ৰাখিবলৈ টান হয়, তেতিয়া এনেকুৱা কিছুমান আমি টেকনিক যদি আমি ইউজ কৰোঁ, তেতিয়াহ'লে আমাৰ মনত ৰাখিব সুবিধা হ'ব। পিছলৈ যাই যেতিয়া আমি খুব পঢ়ি থাকিম, তেতিয়া অট'মেটিক বেৰিলিয়ামৰ কিমান, কাৰ্বনৰ কিমান আমি পটককৈ কৈ দিব পৰা হৈ যাম। প্ৰথম অৱস্থাত এনেকুৱা কিছুমান আমি টেকনিক আমি কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। তো এইখিনি আজি পদাৰ্থৰ ৰসায়ন বিজ্ঞানৰ মোৰ ভাগৰ যিটো বিষয় আছিল পদাৰ্থৰ গঠন, গতিকে পদাৰ্থৰ গঠনৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। গোটেইখিনি কথা আৰু মই ক্লাছ 10ৰ মানে কোৰ্চটোৰ গোটেইখিনি কথা আচলতে যিখিনি কথা জানিলে ক্লাছ 10ৰ কোৰ্চটো পঢ়িবলৈ সহজ হয়, ডাইৰেক্ট কোৰ্চত নহয়, কিন্তু ক্লাছ 10ৰ যিখিনি কথা পঢ়িবলৈ, এই কথাখিনি জানিলে পঢ়িবলৈ সহজ হ'ব, সেই কথাখিনিৰ ওপৰত গুৰুত্ব দি এই আলোচনাটো আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকল উপকৃত, যদি অকণমান হ'লেও উপকৃত হয় ভাল লাগিব। এনেকুৱা ধৰণৰ যিবিলাক টেকনিকৰ কথা ক'লোঁ, এই টেকনিকসমূহ নিজে নিজে উলিয়াই আচলতে যেতিয়া পঢ়া যায় খুব, তেতিয়া নিজে নিজে এই টেকনিকসমূহ আচলতে উদ্ভাৱন হৈ থাকে। তাৰপিছত আৰু এটা মই কথা ক'বলৈ পাহৰি গৈছোঁ, আমাৰ ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীয়ে কি হয়, জি বা নিট এইবিলাক এক্সামত আমাৰ যেতিয়া এপিয়াৰ হয়, খুব টান পৰীক্ষা বুলি কয়। আচলতে টান আচলতে একো নহয়, কিন্তু তাৰ কাৰণে প্ৰিপেৰেশ্যনটো আচলতে হায়াৰ ছেকেণ্ডেৰী লেভেলত নহয়, তাৰ কাৰণে 9, 10ৰ পৰাই প্ৰিপেৰেশ্যনটো কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিম, আমি ৰেফাৰেঞ্চ বুক কিছুমান আমি পঢ়িব লাগিব। অকল পাঠ্যপুথিৰ, যিহেতু এইবিলাক নেশ্যনেল লেভেলৰ পৰীক্ষা হয়, গতিকে অকল পাঠ্যপুথি নহয়, পাঠ্যপুথিৰ লগতে আমি যদি ৰেফাৰেঞ্চ বুক পঢ়াৰ অভ্যাস কৰোঁ, আমি লগে লগে শিকি যাম ষ্টেপ বাই ষ্টেপ, তেতিয়া আমাৰ বহুতখিনি সুবিধা হ'ব। তাৰ কাৰণে ৰেফাৰেঞ্চ বুকবিলাক আছে, কিছুমান ফাউণ্ডেশ্যন কোৰ্চ আছে, ফাউণ্ডেশ্যন কোৰ্চবিলাক অৰিহান পাব্লিকেশ্যন আছে, তাৰপিছত দিশা আছে, MTG পাব্লিকেশ্যন আছে, IIT ফাউণ্ডেশ্যন কোৰ্চ MTGৰ। সেই ফাউণ্ডেশ্যন কোৰ্চসমূহ খুবেই ধুনীয়া কিতাপ, খুব ডিটেইলছত খুব ধুনীয়াকৈ বস্তুবোৰ বুজাই দিয়া হৈছে। সেই কিতাপসমূহ যদি ছাত্ৰ ছাত্ৰীয়ে পঢ়ে উপকৃত হ'ব, তেতিয়া আগৰ যিবিলাক ভৱিষ্যতে যিবিলাক কম্পিটিটিভ এক্সাম দিব, তাৰ কাৰণে সুবিধা হ'ব। গতিকে সেই কিতাপসমূহ পঢ়াৰ অভ্যাস কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকল এইবাৰ যিহেতু গোটেই সময়খিনি বন্ধতে গ'ল, এতিয়া অৱশ্যে ক্লাছ আৰম্ভ হৈছে, 9, 10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে কৈছোঁ, হৈছে, কিন্তু বহুতখিনি পঢ়া লষ্ট হ'ল। গতিকে এতিয়া আমি আৰু অলপ ভালকৈ পঢ়িব লাগিব। এতিয়া ক্লাছ আৰম্ভ যিহেতু হৈছে, পৰীক্ষাও ওচৰ চাপি আহিছে লাহে লাহে, কিন্তু পৰিস্থিতিৰ লগততো ক্লাছ নাই বুলিয়ে বহিব নোৱাৰি। এনেকুৱা বিভিন্ন এই ৱেলফেয়াৰ দৰঙৰ যেনেকৈ ক্লাছ আগবঢ়াইছে, এই ক্লাছসমূহ যদি এটেণ্ড কৰা, তেতিয়াহ'লে মই ভাবোঁ কিছু হ'লেও উপকৃত হ'বা। আৰু তাৰ লগতে নিজে পঢ়ি, নিজৰ পাঠ্যপুথিখন লগত আছে, নিজে পঢ়ি আগুৱাই যাব লাগিব, কাৰণ পৰিস্থিতিৰ লগত চলিব লাগিব চবেই। এইখিনিয়ে আজিৰ আলোচনাৰ বিষয়টো মই এইখিনিতেই সামৰিব খুজিছোঁ। আৰু আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকলক মোৰ শুভেচ্ছা জনাইছোঁ আগন্তুক পৰীক্ষাৰ কাৰণে। তোমালোকৰ সকলোৰে যাতে ভাল ফলাফল এটা হয়, আৰু লগতে ৱেলফেয়াৰ দৰঙৰ সমূহ কৰ্মকৰ্তা আৰু সদস্যসকলক পুনৰবাৰ ধন্যবাদ।
লৈ গৈ আছে আৰু ডক্টৰ ইফতিকাৰ হুছেইনক নেহৰু ইউনিভাৰ্চিটিৰ তেখেত এছ'চিয়েট প্ৰফেচাৰ হয়, তেখেতক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক তেওঁলোকৰ এই মহান কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে। ধন্যবাদ। এইখিনিতে মোৰ আলোচনা সামৰিছোঁ।